আমাৰ আমাৰ সকলোৰে এটা সপোন থাকে যে আমি যাতে চহকী হ'ব পাৰোঁ, আমাৰ যাতে বহুত টকা পইচা হয়, তেনেকৈ এটা সপোন থাকে। টকা পইচা হাতত থাকিলে মানুহৰ বুদ্ধি বৃদ্ধি পায় আৰু মানসিক বলো বৃদ্ধি পায়। আৰু টকা পইচা যদি হাতত নাথাকে তেনেহ'লে তেনেধৰণৰ মানুহৰ মানসিক অৱস্থাৰ অৱনতি ঘটে, বুদ্ধিয়ে কাম নকৰা হয়। সেইকাৰণে তেনে ক্ষেত্ৰতো যিবিলাক মানুহ দুখীয়া মানুহ আছে তাহাঁতেও পইচাৰ কাৰণে যেনেকৈ তেনেকৈ পইচা ৰোজগাৰ কৰিবৰ কাৰণে ৰাতিপুৱাৰ পৰা গধূলিলৈকে চেষ্টা কৰে। ধনী মানুহৰ কাৰণেও তাহাঁতৰো টকা থাকিলেও আৰু তাহাঁতৰ লাগে। তো কাজেই আমি ধনী হওক চাই দুখীয়া হওক, যদি কৰ্মত থাকে, যদি ভাগ্যত থাকে, তেনেহ'লে দুখীয়া মানুহটো এদিন চহকী হ'ব পাৰে, আকৌ ধনী মানুহো এদিন দুখীয়া হৈ যাব পাৰে। সেইটো হৈছে ঈশ্বৰৰ লীলা। তো কাজেই কেতিয়া কেনেকৈ পজিশ্যনত আমি অতৰ্কিতে বা হঠাতে আমি ধনী হ'ব পাৰোঁ, তেনেকৈ কিবা যোগ আমাৰ জন্মচক্ৰত আছেনে নাই, বা আমাৰ জন্মচক্ৰত লটাৰী প্ৰাপ্তিৰ যোগ আছেনে নাই, এইটো আমি আমাৰ জন্মচক্ৰৰ পৰা তেনে কি যোগ চক্ৰত থাকিলে লটাৰী প্ৰাপ্তিৰ যোগ হ'ব পাৰে। আৰু লগতে যি কিছুমান ক্ষেত্ৰত তেনেকুৱা হ'ব পাৰে যি অৰ্থপ্ৰাপ্তিৰ কাৰণে আমি কোনো চেষ্টাই কৰা নাই, আমাৰ কোনো জ্ঞাতই নাই আগৰ পৰা যে আমি চহকী হ'ম বা কিবা কাৰণতে আমি বিশাল অৰ্থৰ গৰাকী হ'ব পাৰোঁ, তেনেকৈ আমাৰ কোনো ধাৰণা নাথাকিবও পাৰে। সেইকাৰণে আজিৰ মই ভিডিঅ'ত 12টা যি লগ্ন বা ৰাশি আছে, মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ, এনেকৈ আপোনালোকে প্ৰতিজনেই ব্যক্তি যাৰ যাৰ যিটো লগ্ন বা ৰাশি হিচাপে আমি যিটো আকস্মিক অৰ্থপ্ৰাপ্তি যোগ বা লটাৰী প্ৰাপ্তি যোগ আছেনে নাই, আপোনালোকে মোৰ আজি এই ভিডিঅ'টোৰ পৰা বুজি পাব। 12টা ৰাশি বা লগ্নৰ ভিতৰত এনে কি ধৰণৰ যোগ দেখা গ'লে সেই লগ্ন বা ৰাশিৰ ব্যক্তিৰ লটাৰী যোগ বা অন্য কোনো কাৰণত হ'লেও সহজ উপায়েৰে ধন প্ৰাপ্তি ঘটিব পাৰে, তেনে কোনো যোগ চক্ৰত আছেনে নাই আমি এইটো চাব পাৰি। প্ৰথমতে যিকোনো জাতক বা জাতিকাৰ জন্মচক্ৰত ধনস্থানত বলৱান বুধৰ ওপৰত যদি শুক্ৰ গ্ৰহৰ দৃষ্টি পৰে, সেই ব্যক্তি লটাৰী প্ৰাপ্তিৰ যোগ থাকিব পাৰে, বা কিবা কাৰণত হ'লেও অতি সহজে তেওঁ এজন সাধাৰণ ব্যক্তিৰ পৰা ধনৱান ব্যক্তিলৈ ৰূপান্তৰ হ'ব পাৰে। এতিয়া ধনস্থান লগ্নৰ দ্বিতীয় ঘৰক আমি লগ্নৰ পৰা দ্বিতীয় ঘৰটোক আমি ধনস্থান বুলি কওঁ। দ্বিতীয়তে ভাগ্যপতি গ্ৰহ আৰু ধনপতি গ্ৰহ যদি বলৱান হৈ শুভ গ্ৰহযুক্ত বা দৃষ্ট হৈ তেনে জাতক যদি চক্ৰত দেখা পোৱা যায়, তেনেহ'লে লটাৰী বা আন সহজ উপায়েৰে ধন প্ৰাপ্তিৰ যোগ তেখেতৰো ঘটিব পাৰে। তৃতীয়টো জন্মচক্ৰত ৰবি আৰু কেতু যদি চক্ৰত বলৱান হৈ অৱস্থান কৰে, তেনে ক্ষেত্ৰতো এইবিলাক জাতক জাতিকাই জুৱা খেলৰ মাধ্যমত তীৰ বা লটাৰী আদি বিভিন্ন উপায়েৰে শ্বৰ্টকাট কণ্ডিশ্যনতো ধনৰ গৰাকী হ'ব পাৰে। এতিয়া মই যি 12টা ৰাশি বা লগ্ন আছে, সেই 12টা লগ্ন বা ৰাশি যাৰ যি লগ্ন বা ৰাশি হ'ব, সেইমতে তাহাঁতৰ জন্মচক্ৰত লটাৰী প্ৰাপ্তিৰ যোগ আছেনে নাই, আজি মোৰ এই ভিডিঅ'টোৰ পৰা তেখেতসকলেও এইটো
গম পাব পাৰে। এতিয়া মই প্ৰথমে লটাৰী প্ৰাপ্তি যোগ আছেনে নাই সেইটো চাবৰ কাৰণে প্ৰথমে মেষ লগ্নক মই ধৰি লৈছোঁ। যিকোনো ব্যক্তিৰ জন্মচক্ৰত যি 12টা লগ্ন বা ৰাশিৰ ব্যক্তি আমি আছোঁ, এই সকলোৱে তাত যাৰ যাৰ জন্মচক্ৰৰ পৰা লটাৰী প্ৰাপ্তি যোগ আছেনে নাই চাবৰ কাৰণে প্ৰথমে মই মেষ লগ্নক বাছি লৈছোঁ। তো মেষ লগ্নৰ ব্যক্তি বা ৰাশিৰ ব্যক্তিৰ কাৰণে লগ্নত যদি শুক্ৰৰ অৱস্থান হয় আৰু সপ্তমত শনিৰ অৱস্থান হয়, তেনেহ'লে তেনে ব্যক্তিৰ লটাৰী প্ৰাপ্তিৰ যোগ বা আকস্মিক হঠাৎ ধনী হোৱাৰ যোগ বাঢ়ে। শুক্ৰ হৈছে মেষ লগ্নৰ কাৰণে ধনপতি আৰু সপ্তমপতি গ্ৰহ, আৰু শনি হৈছে নৱম আৰু দশম আৰু একাদশপতি গ্ৰহ। একাদশপতি গ্ৰহৰ লগত ধনপতি আৰু সপ্তমপতিৰ কানেকশ্যনতেই লটাৰী প্ৰাপ্তিৰ যোগ সম্ভাৱনা হৈছে। এতিয়া দ্বিতীয় যি লগ্নটো হৈছে সেইটো হৈছে বৃষ লগ্ন। বৃষ লগ্নৰ কাৰণে তুলা ৰাশিত শনি বুধৰ সহাৱস্থানৰ ফলত তেখেতসকলৰো লটাৰী প্ৰাপ্তি বা ধনী হোৱাৰ যোগ পৰিলক্ষিত হৈছে। বৃষ লগ্নৰ কাৰণে বুধ ধনপতি হোৱাৰ লগে লগেও শনি হৈছে ৰাজযোগ আৰু গ্ৰহ। তো শনি আৰু বুধৰ লগত তুলা ৰাশিত সহাৱস্থানৰ ফলত এই যোগ উৎপন্ন হৈছে। এতিয়া মিথুন লগ্নৰ কাৰণে বৃহস্পতি আৰু চন্দ্ৰৰ অৱস্থান কৰ্কট ৰাশিত জীৱযোগ হৈ অৱস্থান কৰাৰ ফলত তেখেতসকলৰ তো চক্ৰত লটাৰী প্ৰাপ্তিৰ যোগ উৎপন্ন হৈছে। এতিয়া চতুৰ্থ যিটো ৰাশি হৈছে সেইটো হৈছে কৰ্কট লগ্ন। কৰ্কট লগ্নৰ কাৰণে মকৰ ৰাশিত অৰ্থাৎ লগ্নৰ সপ্তমত ধনপতি ৰবিৰ অৱস্থানৰ ফলত এই কৰ্কট লগ্নৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰতো লটাৰী প্ৰাপ্তি বা আকস্মিক ধনী হোৱাৰ যোগ দেখা গৈছে। তাৰ পাছত যি লগ্ন বা ৰাশি সেইটো হৈছে সিংহ লগ্ন। সিংহ লগ্নৰ ধনপতি ধনস্থানত অৰ্থাৎ বুধ বলৱান হৈ শুক্ৰৰ শুভ গ্ৰহৰ দৃষ্টিৰ ফলত ইয়াত লটাৰী প্ৰাপ্তিৰ যোগ উৎপন্ন হৈছে। সিংহ লগ্নৰ কাৰণে ৰবি শুক্ৰ আৰু বুধৰ দৃষ্টি বিনিময় হেতু চক্ৰত ধনী হোৱাৰ যোগ উৎপন্ন হৈছে। তাৰপিছত যিটো লগ্ন বা ৰাশি সেইটো হৈছে কন্যা লগ্ন। কন্যা লগ্নৰ জাতক জাতিকাসকলৰ কাৰণে বুধ আৰু শুক্ৰৰ অৱস্থান যদি কন্যা ৰাশিত হয়, অৰ্থাৎ লগ্নত যদি বুধ আৰু শুক্ৰৰ সহাৱস্থান হয়, তেনেহ'লেও এই জাতক জাতিকাসকলেও লটাৰী প্ৰাপ্তি বা হঠাৎ ধনী হোৱাৰ যোগ উৎপন্ন হৈছে। লগ্ন বা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে বুধ আৰু শুক্ৰৰ অৱস্থান যদি কন্যা ৰাশিত হয়, তেনেহ'লে তেনে জাতক জাতিকাসকলেও লটাৰী পোৱাৰ সুযোগ লাভ কৰিব পাৰে বা ধনী হোৱাৰ সম্ভাৱনা থাকিব পাৰে। তুলা লগ্নৰ পাছত যিটো লগ্ন বা ৰাশি আহিব এইটো হৈছে ধনু। ধনু লগ্নৰ কাৰণে বুধ আৰু শনিৰ অৱস্থান যি কন্যা ৰাশিত অৰ্থাৎ কৰ্মভাৱত সহাৱস্থান হৈ অৱস্থান কৰিছে, তেনেহ'লে ধনু লগ্ন জাতক জাতিকাসকলেও লটাৰী প্ৰাপ্তি ভাগ্য লাভ কৰিব। মকৰ লগ্নৰ কাৰণে শনি শুক্ৰৰ সহাৱস্থান শনি শুক্ৰ অৱস্থান যদি মীন ৰাশিত হয়,
তেনেহ'লে তাহাঁতেও হঠাৎ চহকী হোৱাৰ সম্ভাৱনা থাকিব আৰু লগতে লটাৰী প্ৰাপ্তিৰ যোগো ঘটিব পাৰে। কুম্ভ লগ্নৰ কাৰণে মংগল আৰু বৃহস্পতিৰ অৱস্থান যদি মকৰ ৰাশিত অৱস্থান হয়, তেনেহ'লে এনে জাতক জাতিকাসকলেও লটাৰী যোগ লাভ কৰিব পাৰে। মীন লগ্নৰ জাতক জাতিকাসকলৰ কাৰণে ধনপতি মংগলৰ অৱস্থান যদি একাদশত হয়, একাদশপতিৰ শনিৰ অৱস্থান যদি ধনস্থানত হৈছে, তেনেহ'লে এই লগ্নৰ জাতক জাতিকাসকলেও লটাৰীৰ মাধ্যমত বা অইন কিবা কাৰণত হ'লেও ধনৱান ব্যক্তি হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে থাকিব। আজিৰ এই ভিডিঅ'টোৰ পৰা জন্মচক্ৰৰ পৰা লটাৰী প্ৰাপ্তিৰ যোগ বা আকস্মিক ধনী হোৱাৰ যোগ ঘটিছে নে নাই, এইটো প্ৰতিজন ব্যক্তিয়ে তাৰ নিজৰ নিজৰ জন্মচক্ৰৰ পৰা বিচাৰ কৰি উলিয়াব পাৰিব। আজিৰ ভিডিঅ'ত এইখিনিতেই সামৰিলোঁ। যদি ভিডিঅ' পচন্দ লাগিছে তেনেহ'লে অলপ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। অহা দিনত মই আৰু ভাল ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ উপস্থিত হ'ম।